আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন। একে সময়তে দুটা বিষয়ত স্নাতকোত্তৰ পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে। UGCয়ে কৰিলে ঘোষণা। এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ মুৰব্বী M জগদীশ কুমাৰে মঙলবাৰে উচ্চ শিক্ষা খণ্ডত এই নতুন নিয়মৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এসপ্তাহৰ পিছত এই নতুন ব্যৱস্থাৰ নিয়মাৱলী প্ৰকাশ কৰা হ'ব। এই নতুন পদ্ধতিৰ যোগেদি এজন শিক্ষাৰ্থীয়ে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যিকোনো দুটা শ্ৰেণীকোঠাত পাঠদান পাঠ্যক্ৰম নতুবা অনলাইন অথবা দূৰত্ব শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে এজন শিক্ষাৰ্থীয়ে একে সময়তে গণিত আৰু তথ্য বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম চলাই লৈ যাব পাৰিব। ই এক দ্বৈত ডিগ্ৰী প্ৰদান ব্যৱস্থা। প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰীসকল এটা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম আৰু এটা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰিলে উপকৃত হ'ব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ মুৰব্বীগৰাকীয়ে। অৱশ্যে এই ব্যৱস্থাৰ ৰূপায়ণৰ কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ কাৰণে বাধ্যতামূলক নহয়। আয়োগৰ নিয়মাৱলী বিশ্ববিদ্যালয় পৰিচালনা কমিটিয়ে অনুমোদন জনোৱাৰ পিছত সাধ্য অনুসাৰে এই ব্যৱস্থা প্ৰণয়ন কৰিলেই হ'ল। ইপিনে ৰঙালী বিহু সেমেকা বতৰে উৰুকাৰ দিনটোৰ পৰা অহা দেওবাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আজি হেঁপাহৰ ৰঙালী বিহু উৰুকা। হেঁপাহৰ বিহুটিক আদৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰতিগৰাকী অসমীয়াই। পিছে আজি উৰুকাৰ দিনটোৰ পৰাই ৰাজ্যজুৰি আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। অহা দেওবাৰ পৰ্যন্ত বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই। বিশেষকৈ অহা শুকুৰবাৰে ধুমুহা আহিব পাৰে বুলি সাৱধানবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই দিনকেইটাত ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰাও। সৰ্বোচ্চ 26 ডিগ্ৰী হোৱাৰ পৰিৱৰ্তে সৰ্বনিম্ন 19ৰ পৰা 21 ডিগ্ৰীলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। কেইদিনমান পূৰ্বে উৰুকাৰ দিনটোৰ পৰা ৰাজ্যজুৰি বৰষুণ হোৱাৰ আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে প্ৰান্তে প্ৰান্তে বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। ইপিনে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনক লৈ সংকল্প পত্ৰ উন্মোচন অসম গণ পৰিষদৰ। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অগপৰ ঘোষণা পত্ৰ মুকলি। অসম গণ পৰিষদৰ সংকল্প পত্ৰত আছে ভূমিৰ অধিকাৰ প্ৰদান কৰা, সেউজ সুন্দৰৰূপে গুৱাহাটীক গঢ়ি তোলাৰ, আৱৰ্জনামুক্ত আৰু স্বচ্ছ মহানগৰী হিচাপে প্ৰতিষ্ঠা কৰা, যান জঁটৰ সমস্যা আঁতৰ কৰি ট্ৰেফিক ব্যৱস্থা সুষম কৰা, মুকলি ঠাইত উদ্যান আৰু বিশুদ্ধ খোৱাপানী ব্যৱস্থা নিয়মীকৰণ কৰা, কৃত্ৰিম বানৰ পৰা মহানগৰীক মুক্ত কৰাৰ লগতে অপৰাধ আৰু ড্ৰাগছৰ কবলৰ পৰা গুৱাহাটীখনক মুক্ত কৰা। ইয়াৰ উপৰি আছে কেইবাটাও নতুন প্ৰতিশ্ৰুতি। লগতে মন্ত্ৰী অতুল বৰাই ৰঙালী বিহুৰ শুভেচ্ছা জনাই কয় যে এতিয়া ক'ভিডৰ পৰিৱেশ নাই, সুন্দৰ পৰিৱেশ অসমত। পৌৰ নিগমৰ নিৰ্বাচনৰ লগতে বিহুৰ উৎসৱসমূহৰ পৰিৱেশ চাৰিওফালে। তেওঁ অসমৰ নতুন প্ৰজন্মৰ মাজত বিহু চৰ্চা আৰু অধ্যয়ন হোৱাৰ প্ৰসংগ উত্থাপন কৰি বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠা লাভ কৰাৰ বাবে সকলো চেষ্টা কৰা হ'ব বুলি কয়। আনহাতে বৰাই কৃষকৰ সমস্যা সমাধানৰ লগতে উৎপাদন বৃদ্ধিৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। DAৰ পিছত চৰকাৰী কৰ্মচাৰীসকলৰ আন এটা উপহাৰ পাবলৈ গৈ আছে। এতিয়া চৰকাৰৰ প্ৰস্তুতি কি জানক সবিশেষ আমাৰ এই প্ৰতিবেদন। চৰকাৰী কৰ্মচাৰীসকলৰ 3% বৃদ্ধি কৰাৰ পিছত DA 3% বৃদ্ধি কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এতিয়া আন এটা উপহাৰ দিয়াৰ প্ৰক্ৰিয়াত আছে। সূত্ৰ অনুসৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দাবী গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে, যি ফিটমেণ্ট কাৰক বৃদ্ধি কৰিব পাৰে। কেন্দ্ৰীয় কৰ্মচাৰীসকলে ফিটমেণ্ট কাৰক বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন ধৰি হেঁচা দি আছে আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁলোকে সোনকালে ভাল খবৰ পাব পাৰে। কৰ্মচাৰীসকলে শেহতীয়াকৈ DAৰ উপহাৰ লাভ কৰিছে, যি 31% পৰা 34% বৃদ্ধি হৈছে। কৰ্মচাৰী ইউনিয়নবোৰে নিম্নতম মৌলিক দৰমহা 18,000 পৰা 26,000লৈ বৃদ্ধি কৰা দাবী জনাইছে আৰু ফিটমেণ্ট কাৰক 2.57 গুণৰ পৰা 3.68 গুণলৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। মূল দৰমহা 2017 চনত বৃদ্ধি কৰা হৈছিল। কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি জুন 2017ত কেন্দ্ৰীয় কেবিনেটে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণত অনুমোদন জনাইছিল। তাত 34টা সংশোধন হৈছিল। পৰিৱৰ্তনৰ অধীনত নিম্নতম 7,000 টকাৰ মৌলিক দৰমহা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল। নিম্নতম মৌলিক দৰমহা 8,000 টকা বৃদ্ধি হ'ব। যদি চৰকাৰে কৰ্মচাৰীসকলৰ চাহিদা অনুসৰি তেওঁলোকৰ মূল দৰমহা বৃদ্ধি ঘোষণা কৰে, নিম্নতম মৌলিক দৰমহা 18,000 টকাৰ পৰা 26,000 টকালৈ বৃদ্ধি হ'ব। এনেদৰে কেৱল মৌলিক দৰমহা 8,000 টকা বৃদ্ধি কৰা হ'ব। এতিয়া বিদ্যমান ফিটমেণ্ট কাৰকৰ পৰিৱৰ্তে এটা নতুন ফিটমেণ্ট কাৰক স্থাপন কৰাৰ দাবী আছে।
নতুন ফিটমেন্ট কাৰকৰ ফলত দৰমহা ডাঙৰ বৃদ্ধি হ'ব সম্পূৰ্ণ গণিত বুজি লওক যদি চৰকাৰে চাহিদা অনুসৰি ফিটমেন্ট কাৰকৰ সূত্ৰ সলনি কৰাৰ লগতে মৌলিক দৰমহা বৃদ্ধি কৰে তেন্তে কৰ্মচাৰীসকলৰ দৰমহা একেবাৰতে ডাঙৰ বৃদ্ধি হ'ব এই মুহূৰ্তত ফিটমেন্ট কাৰকৰ সূত্ৰ 2.57 গুণ নিৰ্ধাৰণ কৰা হৈছে কিন্তু বৃদ্ধিৰ পিছত ই 3.68 গুণত থাকিব বিজেপিৰ প্ৰশংসাত পঞ্চমুখ চেয়াৰমেন আলী কংগ্ৰেছতকৈ বিজেপিয়ে বেছি উন্নয়ন কৰিছে বিজেপিৰ অস্পৃশ্য কংগ্ৰেছ আহিলে আমি স্বৰ্গ পাম বুলি মিয়া মানুহে ভাবিব নালাগে প্ৰকাশ্যে শত্ৰুৰ লগত পাৰিলে বুজাবুজি কৰক 70 বছৰে কংগ্ৰেছে নকৰা উন্নয়নৰ কাম বিজেপিয়ে কৰিছে 9খন মহিলা মহাবিদ্যালয় পাতি কংগ্ৰেছতকৈ বিজেপি বহু ওপৰলৈ গৈছে কংগ্ৰেছৰ ঠেলা ৰিক্সা দিয়া ৰাজনীতিতকৈ বিজেপি বহু ওপৰলৈ গৈছে কংগ্ৰেছৰ শাসনকালত 5 লক্ষাধিক লোক গৃহহীন হৈছিল 600 মানুহৰ মৃত্যু হৈছিল কংগ্ৰেছৰ 2011 আৰু 16ৰ কাৰ্যকালত বিজেপিৰ দিনত মাত্ৰ 2-3 হাজাৰ উচ্ছেদ হৈছে কংগ্ৰেছ মিয়াসকলৰ কেনেকৈ আপোন হ'ব মিয়া মুছলমানে এই প্ৰশ্ন কৰা উচিত বিজেপিক খেৰি কংগ্ৰেছ তাতকৈ বেছি ভাল কেনেকৈ হ'ব গোৱালপাৰা কৰিমগঞ্জত মেডিকেল কলেজ হৈছে বৰপেটা মেডিকেল কলেজ সুপাৰ স্পেশালিটি হৈছে বিজেপিয়ে গালি কেইটামানহে বেছিকৈ দিছে